নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাজ্যত যি বৰ্তমান নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাক লৈ আচলতে দুটামান কথা ক'বলগীয়া আছিলে, সেই বুলি এই ভিডিঅ'টো বনালোঁ। এই যিটো নিযুক্তি প্ৰক্ৰিয়া হৈ আছে তাৰে ADR ইতিমধ্যে যি গ্ৰেড 3 গ্ৰেড 4 সকলোৰে ৰিজাল্ট দিয়ে, বাকী DSS DME ৰিজাল্ট দিবলৈ আছে আৰু লগতে অসম পুলিচৰ কিছু পদ আছে। তেনেকুৱা ধৰণৰ ৰিজাল্টসমূহ ডিক্লেয়াৰ হৈ আছে আৰু 11 তাৰিখে সকলোৰে এপইণ্টমেণ্ট দিয়াৰ কথা। এতিয়া চৰকাৰখনে কৈ আছে যে 51,000 প্ৰায় 51,000 হয়তো আৰু লগত আছে দুটামান, মই নাম্বাৰটো একজেক্টটো পাহৰি গৈছোঁ। 51,000 কেণ্ডিডেটক এপইণ্টমেণ্ট দিব। এপইণ্টমেণ্ট কেনেকৈ দিব? ধৰক 26,000 এইফালে ADR আছে আৰু বাকী স্বাস্থ্য বিভাগ গোটেইকেইটা ডিপাৰ্টমেণ্ট মিলি পেলাই টোটেল 51,000 তেওঁলোকে কাউণ্ট কৰিছে। কিন্তু এতিয়া প্ৰশ্ন উঠি আছে চবফালে, এটাই কথা হৈ আছে যে অভাৰলেপিঙৰ সমস্যা, যে কিছুমান প্ৰাৰ্থী একেজন প্ৰাৰ্থী বহুকেইটা পদত যিহেতু তেওঁ এপ্লাই কৰিব পাৰিছিল আৰু গোটেইকেইটাতে পাছো কৰিব। এইটো বাৰু লিগেল, কোনো কথা নাই, কাৰণ তেওঁ যদি ভাল মাৰ্কছ এটা পায়, তেওঁ ধৰক 100ৰ ভিতৰত ধৰক 95, 96 তেনেকুৱা ধৰণৰ মাৰ্কছ পায়, যিকেইটা পদৰ কাট অফ বনে তেওঁ গোটেইকেইটাতে কোৱালিফাই কৰিব পাৰিব। গতিকে তেওঁৰ নামটো বহুত জেগাত অহাটো স্বাভাৱিক। কিন্তু এই যে নাম আহিলে তাৰ পিছৰ ব্যৱস্থাখিনি কি? তেওঁতো পদ এটাতহে জইন কৰিব, বাকী পদকেইটা যে খালী থাকি যাব, সেইকেইটাৰ ওপৰত কি ব্যৱস্থা লোৱা হৈছে? এই বিষয়টোৰ ওপৰত মাননীয় অখিল গগৈ ডাঙৰীয়া বিধানসভাত প্ৰশ্ন কৰিছিলে আৰু তাৰ উত্তৰত অজন্তা নেওগ বাইদেৱে কৈছিল যে অভাৰলেপিং হ'ব নোৱাৰে, আমি তাৰ ওপৰত ব্যৱস্থা লৈছোঁ। কিন্তু তেওঁ স্পষ্টীকৰণ নিদিলে আচলতে ইয়াৰ ওপৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে, কেনেকৈ ধৰণে অভাৰলেপিংটো নহয়, এইটো সম্পূৰ্ণ স্পষ্টীকৰণটো তেওঁ নিদিলে। আৰু যোৱাকালি এটা ইণ্টাৰভিউ পাতিছিলে, আচলতে এটা অনুষ্ঠান পাতিছিলে নিউজ 18 অসমত। তাত বিজেপিৰ মুখপাত্ৰ দেৱজিৎ মহন্ত, হয়তো মই তেখেতক চিনি নাপাওঁ, মই কালিহে হয়তো দেখিছোঁ, তেখেতে এটা কথা ক'লে যে ছেকেণ্ড লিষ্ট আচলতে ৱেইটিং লিষ্টৰ ব্যৱস্থা কৰাইছে, চৰকাৰখনে কৰিছে, আগতেও এনেকুৱা ধৰণৰ ব্যৱস্থা হৈছে। কিন্তু আচলতে যদি ছেকেণ্ড ৱেইটিং লিষ্ট ৰাখিছেই বা ছেকেণ্ড লিষ্ট ৰাখিছেই, তেনেহ'লে সেই ৱেইটিং লিষ্টখনটো প্ৰকাশটো কৰিব লাগিব। এজন প্ৰাৰ্থীয়ে যেতিয়া নামটো নাহিলে তেওঁ লিষ্টত, তেতিয়াতো তেওঁ গম পাব লাগিব যে ৱেইটিং লিষ্টত মোৰ নামটো আছে, কাৰণ পিছৰ ষ্টেজত তেওঁ হ'ব পাৰে। যদিও ৱেইটিং লিষ্টখন প্ৰকাশেই কৰি নিদিয়ে, তেখেতে কেনেকৈ গম পাব? বা গোটেই পদখিনি ফিল আপ হৈ গ'ল, ফিল আপ হোৱাৰ পিছত কাক মাতিব তেওঁলোকে? সেইখিনিতো আগতীয়াকৈ জনাই থ'ব লাগিব যে চান্স এটা আছে মোৰ, মই আকৌ যাম, বা পিছত মতা হয়নে নহয়, এইটো ধৰণৰ কোনো ধৰণৰ ক্লিয়াৰ প্ৰক্ৰিয়া নহয়। চৰকাৰখনে খালি কৈ থাকিলেই নহ'ব যে এটা স্পষ্ট আৰু নিকা পদ্ধতিৰ দ্বাৰা ৰিক্ৰুটমেণ্টটো হৈছে, কিন্তু ক্লিয়াৰ যিটো প্ৰচেছ সেইটোতো কেতিয়াও ট্ৰান্সপেৰেঞ্চিটো আমি তাত দেখা পোৱা নাই। ট্ৰান্সপেৰেঞ্চি বহুকেইটাত কথাত আছে, নিকাটো হ'ব পাৰে, কিন্তু বহুত দুখীয়া ল'ৰা ছোৱালীয়ে পাইছে, কিন্তু এইটো ট্ৰান্সপাৰেণ্ট প্ৰচেছটো কেতিয়াও হোৱা নাই। কাৰণ ট্ৰান্সপাৰেণ্ট প্ৰচেছটো হ'বলৈ হ'লে আপোনালোকে গম পালে জানো, আপোনালোকে নিজে পৰীক্ষাত কিমান মাৰ্কছ পালে সেইটোতো ডিক্লেয়াৰ নকৰিলে। যিখন এনচাৰ শ্বীট সেইখন নাই ডিক্লেয়াৰ কৰিছে, না কাট অফ লিষ্ট কিবা দিছে, কোন আচলতে একো স্পষ্ট নহ'লেই প্ৰক্ৰিয়াবিলাক, তেনেহ'লে কেনেকৈ স্পষ্ট আৰু নিকা হৈছে বুলি ক'ব পাৰিব? সাধাৰণতে আমি SSC ধৰণৰ যিকোনো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যদি এক্সাম দিওঁ, তেতিয়াহ'লে আমি কি হয়, এক্সামটো দি অহাৰ পিছত অলপ দিনৰ পিছত এনচাৰ কিখন আহিছে, সেই কুৱেশ্যনবিলাক কোনটো শুদ্ধ আছিলে কোনটো ভুল আছিলে এনচাৰ, সেইটো চাব পাৰোঁ। তাৰ অলপ দিনৰ পিছত নিজৰ মাৰ্কছটো গম পাওঁ, মই কিমান মাৰ্কছ পালোঁ। তাৰপিছত আহিব কাট অফ লিষ্ট, তাৰপিছত প্ৰাৰ্থীজনে অট'মেটিক গম পায় যে মই আচলতে পৰীক্ষাটোত পাছ কৰিছোঁ নে নাই কৰা। কিন্তু ইয়াত তেনেকুৱা ধৰণৰ কোনো নাই প্ৰচেছ, না কিবা কাট অফ লিষ্ট মাৰিছে, না আপোনাৰ মাৰ্কছ দিছে, না এনচাৰ কি দিছে। এটা যিটো লগ ইন ছিষ্টেম কৰিছে, ইমান ডাঙৰ এটা প্ৰক্ৰিয়া, ইমানখিনি ষ্টুডেণ্টৰ তাত আশা জড়িত হৈছে, গোটেই অসমৰ কিমানখিনি নিবনুৱা আছে, সকলোৰে আশা জড়িত হৈ থাকে। গতিকে এই প্ৰচেছটো এইটোতো নিকা কৰিবলৈ চৰকাৰখনে চেষ্টা কৰিব লাগিছিল, আৰু হয়তো কিছু আসোঁৱাহ ৰৈ গৈছে। গতিকে স্পষ্ট হ'ব লাগে যিবিলাক এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট চলি থাকে আগলৈও, যাতে মানুহে আঙুলি টোৱাব নোৱাৰে এনেকুৱা ধৰণৰ প্ৰচেছবিলাকত। এতিয়াও সকলোৱে প্ৰশ্নবিলাকো উত্থাপন কৰি আছে, কিন্তু তাৰ ওপৰত কোনো ধৰণৰ স্পষ্টীকৰণ এতিয়াও চৰকাৰখনে দিয়া নাই যে কেনেকুৱা ধৰণৰ ৱেইটিং লিষ্টৰ ব্যৱস্থা কৰাইছে, কেনেকুৱা ধৰণৰ এই পোষ্টবিলাক যদি খালী থাকি যায় কেনেকৈ ফিল আপ কৰা হ'ব। কাৰণ এটা পোষ্টত জইন কৰিলে চৰকাৰে কৈ দিব আমি 51,000 দিলোঁ বা 1 লাখ চাকৰি টাৰ্গেট ফিল আপ কৰিলোঁ, কিন্তু দৰাচলতে সেই এজন প্ৰাৰ্থীয়ে যদি বহুকেইটা পদত নাম থাকে, তেনেহ'লে দৰাচলতে সেই 1 লাখ চাকৰিটোৰ ধৰক 50-60 হাজাৰহে চাকৰি পাবগৈ, কিন্তু চৰকাৰে হিচাপত ক'ব 1 লাখ বুলি। আৰু যিটো ৰিয়েল নাম্বাৰ এপইণ্টমেণ্ট পালে সেইটোতো কোনো ধৰণৰ কেনেকৈ আপুনি গম পাব? RTI যদি কৰে, কাৰণ বহুকেইটা ডিপাৰ্টমেণ্টত আছে, চবকে RTI কৰিব লাগিব, কিন্তু
সেইটো যে ওলাব একজেক্ট নাম্বাৰটো কিমানে পালে সেইটো হয়তো অসম্ভৱেই লাগে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিলে যে এজনকে গন্তি কৰি আমি 1 লাখ চাকৰি ফিল আপ কৰিম, কিন্তু সেইটো দৰাচলতে যদি আমি ৰিয়েলিটিত চাবলৈ যাওঁ সেইটো হৈ নুঠিবগৈ যদি ৱেইটিং লিষ্টৰ ব্যৱস্থা নকৰে বা সেইটো স্পষ্টীকৰণ নিদিয়ে কেনেকুৱা ধৰণৰ প্ৰচেছবিলাক হৈ আছে। গতিকে ইমানখিনি ক'বলগীয়া আছিল। আপোনালোকে যদি বিষয়টো আপোনালোকে যদি গুৰুত্বপূৰ্ণ বুলি ভাবে আপোনালোকে ইয়াৰ ওপৰত মাত মাতক। আপোনালোকে কি কৰিব পাৰে, আপোনালোকে নিজৰ মাতষাৰ অন্তত দিলেও বহুত ডাঙৰ কথা, যাতে ভৱিষ্যতলৈ এতিয়াতো বহুতখিনি প্ৰচেছ আগবাঢ়িয়ে গ'ল। এতিয়াতো আচলতে এইবিলাক আগৰ পৰাই যুঁজাৰ হ'ব লাগিছিল, কিন্তু বহুত প্ৰচেছটো বহুত স্পীডত হোৱাৰ কাৰণে আচলতে সময় নহ'ল। আজি 2 দিনৰ আগতে ৰিজাল্ট দিছে। ইমানখিনি এনেকুৱা ধৰণৰ কি ব্যৱস্থা কৰিছিলে চৰকাৰখনে সেইটোৰ ওপৰত কোনো স্পষ্টীকৰণ নাছিলে। কেনেকুৱা ধৰণৰ ৰিজাল্ট দিব সেইটোৰ ওপৰত কোনো আগতে জনা নাছিলে। এতিয়া ইমান অভাৰলেপিং হৈছে তেতিয়াহে আচলতে সকলোৰে মাজত এটা মানে খলবলি লাগি গৈছে যে কি হ'ল আচলতে প্ৰচেছটো। গতিকে আপোনালোকে নিজৰ ভইচটো ৰেজ কৰক, কাৰণ ইমানখিনি নিবনুৱা কিমান পঢ়ি শুনি এটা গভৰ্ণমেণ্ট জবৰ কাৰণে তেওঁ এক্সাম দিবলৈ যায়, কিমান কষ্ট কৰি পঢ়ে। গতিকে বহুত আশা জড়িত হৈ থাকে, এখন ঘৰৰ সপোন জড়িত হৈ থাকে। গতিকে আপোনালোকে আশা কৰিছোঁ বুজি পাইছে বিষয়টো। আপোনালোকে নিজৰ মতামত দিব কমেণ্ট ছেকশ্যনত, আৰু যদিহে প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আগন্তুক যিবিলাক আপডেট পাই থাকিবৰ বাবে। ধন্যবাদ।